Good morning, everyone. ये हमारा राहत কেনেকুৱা লাগিলে আজি হৈ বাহিৰৰ ঘৰ ইমান টান গাৰু মাথা দেখি ভাল নহয় राहत कैसा लगा কান্দি দিলে मुझे कपाल बीक हो गई हेलो एवरीवन अस्सलाम वालेकुम नमस्कार मैं नतुन एटा भिडिओলৈ स्वागतम জনাইছো আৰু কালি ৰাতি আহিছিলো আমি মাহী ঘৰ আহিলো মানে এটা বিশেষ কাৰণত মাহী ঘৰ আছে মিলাদ তাৰ বাবে অলপ নাস্তা পাতি বনাবলৈ কাৰণে মাহীয়ে মাতিলে তো মামী আমি বা আম্মা সকলো আহিলো আমি আৰু আহি পাইছিলে মাহীয়ে চাহ পানী খাবলৈ দিলে তাৰপিছত মাহঁতে এইফালে কামত লাগিলে আৰু এতিয়া নিমকি বনাব লৈছে আৰু বেটাক দেখিছে না তাকো লাগে মই বাৰু কৰিবই পৰা নাই একো বেটাৰ কাৰণে আৰু বেটাই মানে একদম কানি একদম তাৰপিছত আমি আন্তৰ্শিও খেলা হ'ল আৰু নেক্সট ডে মৰ্নিং দেখিছেনে টিকলা মোমাইক মাহীকে একদম পুৰা খেয়াল ৰাখিছে ৰাহাতৰ আৰু তাৰপিছত আহিলোঁ মাহীহঁতৰ বাৰীখনলৈ আৰু এনেকৈ যে বাৰীৰ বস্তু মই ছিঙাতকৈ বেছি মানে চাই বহুত ভাল পাওঁ